অশ্বয়ে কৈছিল, যদি আপুনি ৰজা হোৱাৰ সপোন দেখিছে, তেনেহ'লে খন্তেক সময়ৰ বাবে আপুনি বাঘৰ দৰে অকলে থাকিবলৈ শিকক। অতি কমেও দৈনিক 10 ঘণ্টা সময় নিজক দিয়ক, নিজৰ কৰ্মৰ ওপৰত মনোনিৱেশ কৰক। দেখিব 3 মাহৰ ভিতৰত আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। আপুনি আৰু আজিৰ দৰে হৈ নাথাকিব। যি মুহূৰ্তত আপুনি নিজক দিনটোত 10 ঘণ্টা সময় দিবলৈ আৰম্ভ কৰিব, সেই মুহূৰ্তত আপুনি সফলতাৰ শীৰ্ষবিন্দুৰ 1% স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আপুনি আৰু ভেড়া বা মেকুৰী হৈ নাথাকিবগৈ। আপুনি এটা বাঘ হৈ পৰিব। অৰণ্যত মাত্ৰ এজনেই ৰজা থাকে, সেইজন হ'ল বন ৰজা, মানে বাঘ। আৰু ইয়াত কেৱল মৌনজনহে জয়ী হ'ব পাৰে। কাৰণ যেতিয়া সি মৌন হৈ থাকে, তেতিয়া সি গোটেই পৰিস্থিতিটো আগতীয়াকৈ অধ্যয়ন কৰি ল'ব পাৰে। এইটো হৈছে বাঘৰ এটিটিউড। বাঘে হৰিণতকৈ বেছি বেগেৰে দৌৰিব নোৱাৰে, বান্দৰৰ দৰে গছত বগাবও নোৱাৰে। সি জিৰাফৰ দৰে ওখ আৰু হাতীৰ দৰে শক্তিশালী নহয়, তথা কুকুৰ নেজেৰা বাঘৰ দৰে বুদ্ধিমানো নহয়। তথাপি সিয়েই অৰণ্যত বন ৰজা হৈ শাসন কৰে। কেনেধৰণৰ এটিটিউডে বাঘক একোটা অঞ্চলৰ অতিকৈ ক্ষমতাশালী ৰজা হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগায়। বন্ধুসকল, আজি মই আপোনালোকক বাঘৰ 5টা এটিটিউডৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ, যিকেইটা আপোনালোকৰ ক্ষেত্ৰতো থাকিব লাগে, যিকেইটা আপোনাৰ জীৱনটো সলনি কৰি দিব। নম্বৰ 1, বাঘৰ তেজত নিৰ্ভীক মানে ফিয়াৰলেছ আৰু সাহসিকতাৰ এটিটিউড আছে। বন্ধুসকল, বাঘৰ দৰে আপুনি আপোনাৰ ভয়ক আঁকোৱালি লৈ তাক সফলতাৰ পদক্ষেপলৈ ৰূপান্তৰ কৰক। কিন্তু কেনেকৈ, চাওঁ আহক। বাঘে আত্মসমৰ্পণ নকৰে আৰু কেতিয়াও হাৰ নামানে। সন্মুখৰ চিকাৰ যিমানেই প্ৰকাণ্ড অথবা দুৰ্দান্ত নহওক কিয়, বাঘে তাক দমন কৰিবই। উদাহৰণস্বৰূপে, অতিকে হিংসুক শ শ হায়েনায়েও যদি বাঘ এটাক আগুৰি ধৰে, সেই মুহূৰ্তত বাঘটোৱে হায়েনাৰ জাকটোক হয় পলাই যাবলৈ বাধ্য কৰাব, নহয় সিহঁতক আক্ৰমণ কৰি বধ কৰিব। দুটাৰ ভিতৰত কোনোবা এটাক কাৰ্যত ৰূপায়ণ কৰিবই। এইটো হৈছে বাঘৰ অন্যতম এটিটিউড। কিন্তু বাঘৰ এনেধৰণৰ এটিটিউড সম্ভৱপৰ হয় কেনেকৈ? ঘটনাটো এনেধৰণৰ। সৰু হৈ থাকোঁতেই সিহঁতে এনেধৰণৰ কৌশলবোৰ সিহঁতৰ মাক বাপেকৰ পৰা শিকি লয়। কিন্তু লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে মাক বাপেকৰ চিকাৰ কৰাৰ সেই কৌশলবোৰ চাই চাই সিহঁতো তেনেকুৱা মনোবৃত্তিৰ হৈ পৰে যে পিতৃ মাতৃ বাঘে নিৰ্ভয়ে কেনেকৈ চিকাৰ কৰে, চিকাৰীৰ মনোভাৱ কেনেকুৱা হ'ব লাগে, ইত্যাদি ইত্যাদি। গতিকে যদি আপুনি আপোনাৰ এটিটিউড বাঘৰ দৰে কৰিব বিচাৰে, তেনেহ'লে প্ৰথমে আপুনি আপোনাৰ দুৰ্বলতাবোৰ জানি লওক আৰু সেইবোৰৰ ওপৰত কাম কৰক। দুৰ্বলতাক কেনেকৈ ক্ষমতালৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ ওপৰত মনোনিৱেশ কৰক। কাৰণ দুৰ্বলতা থাকিলে আপুনি ভয় খাব। যিজনে নিজৰ দুৰ্বলতাৰ ওপৰত কাম কৰি সেইবোৰক তেওঁৰ ক্ষমতালৈ সলনি কৰি লয়, সেইজন নিৰ্ভীক হৈ পৰে, অদম্য সাহসী হৈ পৰে। ইয়াৰ পিছত তেওঁ কেতিয়াও একোলৈ ভয় নকৰে আৰু হাৰ নামানে। আনকি তেওঁ হায়েনাৰ দৰে এশটা হিংসুক প্ৰাণীৰ সমস্যাৰ সন্মুখীন হ'লেও পিছ হুহুকি নাহে। যিদৰে বাঘে হায়েনাক পলাই যাবলৈ বাধ্য কৰে, নহ'লে মাৰি পেলায়, ঠিক তেনেকৈ আপুনিও বাঘৰ দৰে যিকোনো সমস্যাৰ নিৰ্ভয়ে মুখামুখি হৈ সমাধান কৰিব পাৰিব, যদি আপুনি এবাৰলৈ হ'লেও ক্ষমতাশালী বাঘৰ দৰে নিৰ্ভীক অৰ্থাৎ ফিয়াৰলেছ হ'ব পাৰে। নম্বৰ 2, বাঘে ৰিস্ক লয়। এবাৰ মহম্মদ আলীয়ে কৈছিল, যিজনৰ ৰিস্ক ল'বলৈ সাহস নাই, তেওঁ জীৱনত একোৱেই সাধন কৰিব নোৱাৰে। বাঘে ভালদৰে জানে, উচ্চতাত উপনীত হ'বলৈ জঁপিয়াবই লাগিব, ৰিস্ক ল'বই লাগিব। ঠিক সেইদৰে আপুনিও সফলতাৰ উচ্চতম শিখৰত উপনীত হ'বলৈ বাঘৰ দৰে নিৰ্ভীক হৈ ৰিস্ক ল'বই লাগিব। বাঘ ৰিস্ক লোৱা প্ৰাণী। প্ৰতিটো প্ৰাণীয়ে সৰু প্ৰাণী এটাক চিকাৰ কৰিব পাৰে। সৰু প্ৰাণী এটাক চিকাৰ কৰাটো অতি সহজ, কিয়নো তাত কোনো ৰিস্ক নাই। বাঘ যেতিয়া ভোকত থাকে, ভোকত কলমতিয়াই ফুৰে, তেতিয়া সিহঁতে সন্মুখত পোৱা চিকাৰটো ডাঙৰ নে সৰু সেইটো নাচায়, ৰিস্ক লৈ চিকাৰৰ ওপৰত জঁপিয়াই পৰি তাৰ উদ্দেশ্য পূৰণ কৰে। লাগিলে চিকাৰটো ভয়ংকৰ বনৰীয়া মহ বা প্ৰকাণ্ড একোটা হাতীয়েই নহওক কিয়। বনৰীয়া মহ চিকাৰ কৰাটো অত্যন্ত বিপদজনক। সিহঁতৰ প্ৰকাণ্ড শিঙে বাঘৰ জীৱনটোও ল'ব পাৰে। বন্ধুসকল, যদি আপোনালোক সঁচাকৈয়ে ভোকাতুৰ, তেনেহ'লে ৰিস্ক ল'বই লাগিব। যদি আপুনি বাঘৰ দৰে জীয়াই থাকিব বিচাৰে, তেনেহ'লে ৰিস্ক ল'বলৈ শিকক। নম্বৰ 3, বাঘৰ অসাধাৰণ ধৈৰ্য শক্তি আছে আৰু ইহঁতে ক্ষমতাৰ ওপৰত মনোনিৱেশ কৰে। বাঘৰ ধৈৰ্য শক্তি সীমাহীন, কাৰণ ইহঁতে ভালদৰে জানে যে মহান কাৰ্য এটা সমাধা কৰিবলৈ হ'লে ই সময় ল'বই। যেতিয়া চিকাৰৰ দল এটা বাঘ এটাৰ সন্মুখলৈ আহে, তেতিয়া বাঘটোৱে ঘপককৈ ইহঁতক চিকাৰ নকৰে। কাৰণ চিকাৰ কৰাটো ইমান সহজ নহয়। চিকাৰ কৰাৰ আগতে বাঘে বহুত পৰিকল্পনা কৰি জোপোহাৰ আঁৰত বহি নিজৰ লক্ষ্যত মনোনিৱেশ কৰে। বাঘ এটাই সেই মুহূৰ্তটোলৈ সেই সুযোগটোলৈ অপেক্ষা কৰে, যিটো মুহূৰ্তত চিকাৰটোক আক্ৰমণ কৰিলে চিকাৰটো বাঘটোৰ পৰা লুকাব নোৱাৰে অথবা পলাই যাব নোৱাৰে। এইটো কাম ইমান সহজ নহয়। এইটো কাম সমাধা কৰিবলৈ সময় আৰু ধৈৰ্যৰ অতি প্ৰয়োজন। কাৰণ বাঘে জানে যে সামান্য এটা ভুলে তাৰ জীৱনটো ল'ব পাৰে, নাইবা বহু দিনৰ বাবে সি ভোকতো থাকিব লগা হ'ব পাৰে। যেতিয়া জীৱ-জন্তুৰ জাক এটা বাঘ এটাৰ সন্মুখেৰে পাৰ হৈ যায়,
তেতিয়া এই তাৰ চিকাৰটো অতি সন্তৰ্পণে তথা ধীৰতাৰে বাজি লয়। সি একমাত্ৰ চিকাৰ কৰিব বিচৰা চিকাৰটোহে বাছি লয়। বাঘে কেতিয়াও খৰখেদাকৈ চিকাৰ নকৰে। সিংহয়ো ঠিক এনেদৰেই চিকাৰ কৰে। ধৈৰ্য আৰু ধ্যান আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সম্পদ, যাৰ বলত আমি সকলো সাধন কৰিব পাৰোঁ যদি আমি আমাৰ জীৱনত আমি বিচৰা মতে যিকোনো বস্তু আহৰণ কৰিব বিচাৰোঁ। সাধাৰণতে হয় কি, আমি আনক চাওঁ, আনৰ সফলতাক অনুকৰণ কৰোঁ আৰু তেওঁলোকৰ সৈতে আমি নিজক তুলনা কৰোঁ। আমি তেওঁলোকৰ দৰে হ'ব বিচাৰোঁ আৰু আমি খৰখেদাকৈ তেওঁলোকে লাভ কৰা লক্ষ্যকে আমাৰ লক্ষ্য কৰি ল'বলৈ মনস্থ কৰোঁ। পিছ মুহূৰ্তত যেতিয়া অন্য এজন লোকৰ সফলতাক দেখোঁ, আমাৰ লক্ষ্য আৰু উদ্দেশ্য সলনি হৈ যায়। তৎক্ষণাত আমি আগত লোৱা লক্ষ্যটো এৰি অন্য এটা লক্ষ্যক ছেট কৰি লৈ সেইটোৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিওঁ। এইটো পদ্ধতিৰে আমি কেতিয়াও কোনো লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ আৰু জীৱনত কেতিয়াও সফলতাৰ মুখ নেদেখোঁ। এনেকুৱা জীৱনশৈলী কেৱল ভেড়াৰ ক্ষেত্ৰতহে প্ৰযোজ্য। কাৰণ সিহঁতে মানুহক অনুকৰণ কৰে, অন্য প্ৰাণীক অনুকৰণ কৰে। সিহঁতে নেতৃত্ব দিব নোৱাৰে। সেইবাবে আমি জীৱনৰ সকলো কাম বাঘৰ দৰে ধৈৰ্য সহকাৰে কৰা উচিত। নম্বৰ 4, বাঘ প্ৰবল আত্মবিশ্বাসী। বাঘৰ ক্ষমতা ইহঁতৰ আকাৰৰ পৰা নাহে, নিজৰ ওপৰত থকা অটল আত্মবিশ্বাসৰ পৰা আহে। বাঘে অৰণ্যত স্বাধীনভাৱে আৰু নিৰ্ভয়ে বিচৰণ কৰে, কিন্তু আন জীৱ-জন্তুবোৰে নোৱাৰে, কাৰণ সিহঁতৰ মনত সদায় ভয় ভাৱ থাকে। ইয়াৰ আঁৰত এটা কাৰণ আছে। বাঘৰ নিজৰ ওপৰত 100% আস্থা আৰু অটল বিশ্বাস আছে যে সি যিকোনো প্ৰাণীক চিকাৰ কৰিব পাৰে। জন্তুটো যিমানে ডাঙৰ তথা শক্তিশালী নহওক কিয়, প্ৰত্যাহ্বান যিমানে ডাঙৰ নহওক লাগে, সি সদায় আত্মবিশ্বাসেৰে মুখামুখি হ'বলৈ সাজু। আনহাতে আপুনি হয়তো নিশ্চয় দেখিছে যে বহুবাৰ ডাঙৰ জীৱ-জন্তুৰ হাতত বাঘ পৰাস্ত হয়, কিন্তু তথাপিও সি পুনৰ চেষ্টা কৰে, কাৰণ এইটোৱেই তাৰ মানসিকতা, এইটোৱেই তাৰ বিশ্বাস, এইটোৱেই তাৰ এটিটিউড যে তাৰ সকলো প্ৰাণীকে চিকাৰ কৰিব পৰা ক্ষমতা আছে। বন্ধুসকল, জীৱনত যদি আপুনি কিবা এটা ডাঙৰ কাম কৰিব বিচাৰে, যদি আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰিব বিচাৰে, তেনেহ'লে সৰ্বপ্ৰথমে নিজক বিশ্বাস কৰিব লাগিব। এইটো আপোনাৰ জীৱনৰ প্ৰথমে দিবলগীয়া ডাউন পে'মেণ্ট বুলি ধৰি লওক। জীৱনত যিকোনো কামত সফলতা অৰ্জন কৰিবলৈ হ'লে প্ৰথমতে বিশ্বাস কৰিব লাগিব যে আপুনি সেইটো কৰিব পাৰে, আপুনি ইয়াক সম্ভৱ কৰি তুলিব পাৰে। আপুনি আনৰ পৰা পৃথক হ'ব লাগিব। আপুনি আপোনাৰ মানসিকতাক সলনি কৰিব লাগিব। যেতিয়া আপুনি 100% আত্মবিশ্বাসেৰে কাম এটা কৰে, তেতিয়া আপুনি সফল হোৱাটো নিশ্চিত। আপোনাক সফল হোৱাৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰে। সেইবাবে সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ সপোনৰ দিশত মনোনিৱেশ কৰক। আৰু তেতিয়া আপুনি দেখিব সফলতাই আপোনাৰ অনুসৰণ কৰিছে। সেই দিনটো বাস্তৱত পৰিণত নোহোৱালৈকে আপুনি অদম্যভাৱে আপোনাৰ সপোনবোৰক অনুসৰণ কৰা উচিত, যেনেকৈ বাঘে নিজৰ চিকাৰক খেদি ফুৰে। নম্বৰ 5, বাঘে নিসংগতাত বাস কৰে। বাঘে ভেড়াৰ দৰে জাকত থাকি আনৰ পিছে পিছে গৈ ভাল নাপায়। কুকুৰৰ দৰে ভুকিও ভাল নাপায়। বাঘ যিমান মাৰাত্মক, সিমানেই নীৰৱ, নিস্তব্ধ আৰু শান্তও। নিসংগতা আৰু বিচ্ছিন্নতা হৈছে বাঘৰ নিৰ্বাচিত জীৱনশৈলী। বাঘবোৰ অতি ভূখণ্ডীয়, অৰ্থাৎ সিহঁতে নিজৰ স্থান নিজেই চিহ্নিত কৰে আৰু সেই সকলোবোৰ নিজেই দখল কৰিব বিচাৰে। সিহঁত স্বাধীনচিতীয়া মনোভাৱাপন্ন আৰু সিহঁত সেই দিশেহে আকৰ্ষিত হয়, কাৰণ এনেকুৱা মনোভাৱাপন্ন হ'লে চিকাৰ কৰাত সহজ হয়। সাধাৰণতে বাঘে সংগম বা ডাঙৰ প্ৰাণীৰ চিকাৰ কৰাৰ ক্ষেত্ৰতহে নিসংগতা ভংগ কৰে, যিটো অতি বিৰল। বাঘে শান্ত হৈ থাকি সি তাৰ চৌপাশৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখে, যাতে তাৰ ভূখণ্ডত কোনোৱে প্ৰৱেশ কৰিব নোৱাৰে। এইটো সিহঁতৰ নিসংগতা নহয়, এইটো সিহঁতৰ অকলে থকাৰ, অকলে খোজ কঢ়াৰ ক্ষমতা আৰু মৌনতাত অকলে সময় কটোৱাৰ মানসিকতা। প্ৰকৃততে নিসংগতা আৰু নীৰৱতাত থকাটো ক্ষমতাশালীৰ পৰিচায়ক। সেইকাৰণে এইটো নাভাবিব যে আপুনি অকলশৰীয়া। অকলশৰীয়া অৱস্থাত যেতিয়া আপুনি নীৰৱে নিমাতে থাকে, তেতিয়া আপুনি আপোনাৰ ড্ৰিমছ, টাৰ্গেটছ আৰু গলছত ধ্যান দিবলৈ অৱকাশ পায়। বন্ধুসকল, শেষত এইটোকে ক'ব বিচাৰিছোঁ, জীৱনত ৰজা হ'ব বিচাৰিলে মৌন হৈ থাকিবলৈ আৰম্ভ কৰক। মনত ৰাখিব, অৰণ্যৰ খাদ্য সকলোৱে খাব বিচাৰে, কিন্তু খুব কমেইহে চিকাৰ কৰিবলৈ ইচ্ছুক। প্ৰত্যেকেই জীৱনত বহু কিবা-কিবি বিচাৰে। কিছুমানে তেওঁলোকৰ সপোনবোৰো বাস্তৱত ৰূপায়ণ কৰিব বিচাৰে। কিছুমানে অট্টালিকা সদৃশ একোটা ঘৰ বিচাৰে, কিছুমানে একোখন মন পচন্দৰ বিলাসী গাড়ী বিচাৰে। এনেদৰেই প্ৰত্যেকেই নিজৰ নিজৰ সপোনবোৰ বাস্তৱায়িত কৰিব বিচাৰে। কিন্তু মৌনতা নিৰ্ভীক আৰু বাঘৰ দৰে চিকাৰ কৰিবলৈ সাজু খুব কম সংখ্যক লোকহে আছে। গতিকে কঠোৰ পৰিশ্ৰম কৰি আগবাঢ়ি যাওক, চিকাৰ কৰিবলৈ সদায় সাজু থাকক আৰু মৌন হৈ ট্ৰেকত থাকি বাঘৰ দৰে কাম কৰিবলৈ আন্তৰিকতাৰে অনুৰোধ জনালোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰ কৰক। জয় হিন্দ, জয় আই অসম।